अदालगुरि जिल्ला बीजेपी लाइमोन गांखंआ दोलोआरि सावरायमेल हाबाफारि लादों। अदालगुरि जिल्लायाव आसाम रायजो लाइमोन गांखंनि आफादगिरि सिदांकु अंकुर बरुवानि आगान हैदों। कर्नाटकनि बिसायख'थियाव जेननायनि उनाव बीजेपी लाइमोन गांखंखौ गोहोगोरासिन खालामनो रायजोनि दाब दाब जायगायाव दावबायदों। आसाम रायजो लाइमोन गांखंनि आफादगिरि सिदांकु अंकुर बरुवाया बेबायदिनो थांनाय सानखालि अदालगुरि जिल्ला बीजेपी लाइमोन गांखंनि बानजायनायाव अदालगुरि जिल्ला बीजेपीनि मावख'आव दोलोआरि सावरायमेल खुङो। फैगौ लोकसभा बिसायख'थिखौ नोजोर बोनानै दोलोआरि सांग्रांथि आरो फैबाय थानाय समाव लाइमोन गांखंनि हाबा मावनायखौ बांहोनायनि सायावनो बे मेलाव गुवारै सावरायलायनाय जायो। বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ভাৱে ওদালগুৰি জিলাত আজি আমি বিশেষ সাংগঠনিক সভা এখন আয়োজন কৰিছোঁ। জিলা সভাপতি যুৱ মৰ্চাৰ সন্মানীয় সভাপতি সমৰ হাজৰিকাৰ নেতৃত্বত বিশেষভাৱে আগন্তুক দিনত আমি কেনেদৰে সংগঠনটো শক্তিশালী কৰিব পাৰোঁ, কিদৰে আমি সংগঠনৰ যুৱ প্ৰজন্মৰ মাজত যুৱ মৰ্চাই কিদৰে আৰু দুগুণ গতিত কাম কৰিব পাৰে, সেই উদ্দেশ্যে আমি আলোচনা কৰিলোঁ। আৰু বিশেষকৈ আগন্তুক দিনত লোকসভাৰ নিৰ্বাচনো আছে। লোকসভা যদিও আমাৰ চিন্তাধাৰা কি হ'ব, কিদৰে ৰাইজৰ মাজত যাম, কিদৰে যুৱ প্ৰজন্মৰ দলৰ প্ৰতি আকৰ্ষিত কৰোঁ, সেই বিষয়ে আমি আলোচনা কৰিলোঁ। বিস্তৃতভাৱে আজি আলোচনা হ'ব। সেইটো কথা ক'ত কৰিলে সভাটো বিশেষভাৱে আমাৰ এখন কলিয়াবৰ জিলাতো আছিলে, সেইখন জিলা কাৰ্যনিৰ্বাহক সভা আছিলে আৰু সেইটো ভাৰতীয় জনতা পাৰ্টি একচুৱেলি পদ্ধতি। আজি আমি বিশেষ আমাৰ উদ্দেশ্যটো কি, আমি কাৰ্যকৰ্তা যি আজি ওদালগুৰি জিলাৰ জিলা বিষয়ববীয়া আছে, মণ্ডলৰ বিষয়ববীয়া আছে, জিলাৰ কাৰ্যকৰ্তা আছে বা মণ্ডলকে তেওঁলোকক আমি উৎসাহ জনোৱাৰ কাৰণ আমাৰ উদ্দেশ্যটো আমি এটা টিম স্পিৰিট হিচাপে সংগঠনটো আগুৱাই লৈ যোৱা, ৰাজ্যিকৰ পৰা জিলা পৰা মণ্ডলৰ পৰা বুথলৈ। গতিকে আমি সকলোকে একত্ৰিত আগন্তুক দিনৰ সংগঠনটো কেনেদৰে আৰু অধিক শক্তিশালী কৰিব পাৰোঁ, সেই উদ্দেশ্যে আমি বিষমভাৱে বিস্তৃতভাৱে আজি আলোচনা কৰিম। 24 লোকসভাত কেনেকুৱা হ'ব? ডেফিনেটলি ভাল হ'ব। আজিৰ দিনত ডেফিনেটলি ভাল হ'ব। আজি কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আছে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব আছে। যিদৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমত আছে, আপোনালোকে দেখিছে কি দ্ৰুত গতিত অসমৰ উন্নয়ন আছে। ডেফিনেটলি ভাল হ'ব। কৰ্ণাটকৰ প্ৰভাৱ পৰিব না, কৰ্ণাটকৰ প্ৰভাৱটো চাওক, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ যি চিন্তাধাৰা এক দীঘলীয়া পৰিক্ৰমা। আমি 3জন MP বা আজি 303জন MP হৈছোঁ। 3জন MP বা গজালি মেবি আজি 303জন বটবৃক্ষ স্বৰূপ আমি ল'বলৈ সক্ষম হৈছোঁ। গতিকে এইটো এটা দীঘলীয়া পৰিক্ৰমা। হয়তো তাত উত্থান থাকিব, পতন থাকিব। কৰ্ণাটকত আমি জয়ী হোৱা নাই, কাৰণ গণতন্ত্ৰত ৰাইজে ৰজা, তেওঁলোকে আমাক সমৰ্থন কৰে, আমি পৰাজয় স্বীকাৰ কৰিছোঁ। কিন্তু অনাগত দিনত তাৰ পৰা আমাৰ যোগাত্মক দৃষ্টিভংগী আৰু সংগঠনটো আগুৱাই লৈ যোৱাটো আমাৰ সুবিধা হ'ব। যে অসমতো যদি আমাৰ ক'ৰবাত কিবা ভুল আছে, সেই উদ্দেশ্যটো আপোনালোকৰ মাজত আজি মই জিলা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাৰ ওচৰত আহিছোঁ। আজি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া, তেওঁ ইমান ব্যস্ততাৰ মাজত আমাৰ কাৰ্যকৰ্তাৰ মাজত ওচৰলৈ আহিছে। কিয় আহিছে? আমি সদায় ভাৰতীয় জনতা পাৰ্টীয়ে সদায় তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাক উৎসাহিত কৰে আৰু একমাত্ৰ উদ্দেশ্য ভাৰতীয় জনতা পাৰ্টীৰ ক্ষমতা নহয়। আমি এটা টিম স্পিৰিট হিচাপে আমি প্ৰত্যেকজন কাৰ্যকৰ্তাৰ মাজত আন্তৰিকতা, সদ্ভাৱনা, মানৱ প্ৰেম জনাই সংগঠনটোৰ লগতে সমাজৰ বিশেষভাৱে সমাজৰ শেষ শ্ৰেণীৰ স্বাৰ্থত কাম কৰাৰ উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টীয়ে সদায় কাম কৰে। জিলা পৰ্যায়ত নতুনকৈ আপোনালোকে যে হাজাৰৰ অধিক যুৱক যুৱতী লৈ আপোনালোকে নতুন উদ্দীপনাৰে আগবাঢ়িব, ইয়াৰ কোন কোন জিলাত সমগ্ৰ ইতিমধ্যে আমাৰ এইটো চূড়ান্ত হোৱা নাই, কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা সপোন আছিলে যে জিলা পৰ্যায়ত 2000-1500 কাৰ্যকৰ্তাক লৈ কাৰ্যকৰ্তা সন্মিলন, কিন্তু তাত আমি বাহিৰৰ ৰাইজবিলাকক নাও কেৱল কাৰ্যকৰ্তা সন্মিলন লৈ। ঠিক সেইদৰে আজি দিলীপ দা আছিলে, দিলীপ দাৰ লগতো অসম চৰকাৰৰ এক সন্মানীয় কেবিনেট মন্ত্ৰী শ্ৰদ্ধা পীযুষ হাজৰিকা ডাঙৰীয়াই আলোচনা কৰিছে ওদালগুৰি জিলাতো এখন তেনেকুৱা ধৰণৰ কাৰ্যকৰ্তা সন্মিলন এখন আয়োজন কৰিবলৈ। সেই উদ্দেশ্যে আমি এতিয়ালৈ আমাৰ চূড়ান্ত হোৱা নাই, কিন্তু অসমৰ প্ৰায় প্ৰত্যেকখন জিলাৰ প্ৰত্যেকটো সমষ্টিতে আমাৰ এনেকুৱা যুৱ মৰ্চাৰ কাৰ্যকৰ্তা সন্মিলন হ'ব। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ মূল শক্তিটোৱে আপোনালোকে সকলো কৰ্মকৰ্তা আচলতে একো ধৰণৰ তেখেতসকলে পেটত কাটি যায় মাৰিব নেকি, এনেকুৱা ধৰণৰ কথা ওলাই। তেনেকুৱা ধৰণৰ কথা নহয়। চাওক, এতিয়া ছ'চিয়েল মিডিয়া একচুৱেলি দলৰ আভ্যন্তৰীণ বিষয়টো দলৰ ভিতৰতে থাকিব লাগে, কিন্তু সেই উদ্দেশ্যে আজি হয়তো কিছু কাৰ্যকৰ্তা কেতিয়াবা হতাশ হৈ যায়। কিন্তু সেই উদ্দেশ্যটো আজি আমি ওদালগুৰি জিলাত আহিছোঁ, যে আমি জিলা কাৰ্যকৰ্তা উৎসাহিত কৰাৰ কাৰণে যে আমি তোমাৰ লগত আছোঁ। মুখ্যমন্ত্ৰী যিদৰে আমাৰ লগত আছে, আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা যিদৰে আমাৰ লগত আছে, যিদৰে আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মঙলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়া যিদৰে আমাৰ আছে, ঠিক সেইদৰে আমি জিলা কাৰ্যকৰ্তাক ক'ব পাৰিছোঁ আমি তোমাৰ লগত আছোঁ। এটাই আনটো পৰিৱেশ হৈছে আমি কাম কৰিম। হয়তো মানুহৰ হতাশা থাকিব পাৰে, কিন্তু সেইটো হতাশা থাকিলেও ভৱিষ্যত দিনত সেইটো এটা যোগাত্মক ভাৱধাৰাই সমাজৰ কাৰণে আমি প্ৰতিষ্ঠা কৰি সমাজখনক বা যুৱ সমাজখনক আমি একগোট হৈ আমি লৈ যাব পাৰিম বুলি আমাৰ বিশ্বাস আছে। কৰ্ণাটকৰ ৰিজাল্টৰ পিছত একচুৱেলি মই মন্তব্যটো পিছত দেখা নাই, ময়ো বিশেষ দলীয় কাৰ্যসূচীত আছিলোঁ মানে মই দেখা নাই, কিন্তু মন্তব্যটো চাই ল'ম, তাৰপিছত মই আপোনালোকৰ পিছত সাংবাদিকক মই জনামেই মন্তব্যটো চোৱা নাই। ধন্যবাদ। 2023-24 सोलोंथाइ बोसोरनि थाखाय क'क्राझारनि दतमायाव थानाय सेन्ट फ्रान्सिस जेभियार एचएस स्कुला नोंथांमोननो लानानै फैदों गोदान मुं थिसननाय। दतमानि बोरसिजरा गामियाव थानाय सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव दायो आर्ट्स स्ट्रीमाव 11 थाखोनि थाखाय गोदान मुं थिसननाया सोलिगासिनो।
बोसोरै फरायसाफोरा मोजां जौखोन्दो लानानै उथ्रिसारनो हानाय बायदिनो बे फरायसालियाव नोंथाङाबो गुनगोनां सोलोंथाइखौ लानो हागोन। लोगोसेयैनो बे फरायसालियाव सोलोंथाइनि मोजां थासारिखौ बिथा खालामनानै हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलनि खाबुबो दं। गोसो गोनां बिजाथि एबा फरायसाफोरा आर्ट्स स्ट्रिमाव जिसे थाखोनि थाखाय मुंखौ सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव थिसननो हागोन। मुं थिसननायनि बागै आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नाम्बार 7637819350 एबा 6900559217 आव थोंजों सुलाद लानो हागोन। थामहिनबा सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव थांनानैबो नोंथाङा सुलाद लाहैनो हागोन।